যেহেতু ললো বর্তমান খুজুটি লাগি আছে বেলা পিন্ধা গাইস কোনটো সময়ত কি বস্তু ইয়াত আহি উপস্থিত হ'ব পাৰে এইটো কোনো গ্যাৰান্টি দিব নোৱাৰে তো গাইস এইবিলাক পুৰা হাতীৰ পুৰা খোজ হে গাইস ওয়েলকাম ব্যাক তো গাইস বৰ্তমান আছো গাৰ্লছ স্কুলৰ সন্মুখত মানে গাইস ছোৱালী চাবা আনে দে তাৰমানে ইয়াত আজি ভ্যাকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে ভ্যাকচিন লোৱাৰ কাৰণে আহিছো ৰ'ব গাইস জীৱনৰ প্ৰথমবাৰ আজি বালিকা স্কুলৰ সন্মুখত বালিকাত সোমালো গাইস বৰ্তমান সোমালো আমি বালিকা মেইন হাইস্কুলত বালিকা হাইস্কুলত তো মোৰ লগত আছে নিতু ভাই কেনে লাগি আছে অলপ ভয় লাগি আছে না বলে বিষ হৈ বলে ভাই দেহাৰ সৰ্বশৰীৰ তো সেইটোৰ কাৰণে চাওঁ গাইস করোনার ভিজিটো লৈছে দিন না ড্রেস কভার দিছে অলপ তাৰপিছত যেহেতু ললো বর্তমান খুজুটি লাগি আছে বেলা হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো গাইস ভিজিটো অলপ আগতে লৈ আনিলো কিন্তু অলপমান দেহাৰ বিষ হৈ আছে তো গাইস আগত চাব পাৰে মোৰ লগৰ কিছুমান ল'ৰা মানে মোক ৰখি আছে তো গম পাব কাক লগ কৰিছো তো গাইস চাব পাৰে মোৰ লগত আছে আমাৰ প্ৰাঞ্জিত ব্ৰ ইয়াকতো সবে চিনিয়ে পায় মোৰ লগত আছে প্ৰাঞ্জিত ব্ৰ আচ্ছা লগত আছে কিছুমান মোৰ ফ্ৰেণ্ড তো গোটেইকেইজন থমনাৰে হয় আমাৰ প্ৰাঞ্জিতৰ গাঁৱৰ তো আজি গাইস ধামাকা ব্লগ দিম আমি দুজনে নাইট কেম হ'ব মানে নাইট কেম্পিং কৰিম আজি দুজনে গাঁৱত পুৰা খতৰনাক হাতি ব্লগ দি আছো গাইস তো বলক গাইস ভিডিওটা আমি আৰম্ভ কৰো এই গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো গাইস চাব পাৰে কিমান আজি খতৰনাক ঠাইত আছো তো গাইস এইবিলাক চক না গাইস আৰু ইফালে কেম্পটো আমাৰ আগত তো কেম্পলৈ আৰু গাইস চাওক না এইবিলাক পুৰা হাতীৰ যি ইফালে যে অহা যোৱা কৰা ৰাস্তা সেইটো এইবিলাকতে ঘুম পায় তো চাওকচোন গাইস এইবিলাক পুৰা মৰি আছে তো এইবিলাক হাতী অহা যোৱা কৰা ৰাস্তা ইফালে পুৰা এনেকৈ তো এইখিনি জেগা সমান হিচাপে আৰু যদি হাতী যদি আহে বাবা যদি আহে তো পলোৱাৰ কাৰণে ধুনীয়া চান্স এটা আছে তাৰমানে গাইস চাব পাৰে ইফালে নদী আছে তো শুনি আছো কেইদিনমান আগতে যে ব্লগটো যে বনাইছিলো গাইস তাতে কুকুৰৰ মাত শুনি আছিলো কুকুৰৰ মাত মানে কিবা এটা বস্তু আছে এইফালে জংঘলত লগাইছিলে নহওক কেম্পিং তো গাইস বহুত দিনতো কেম্পিঙে কৰিলো কিন্তু আজি গাইস খতৰনাক কেম্পিং ব্লগ হৈ আছে কাৰণ গাইস চাব পাৰে এইবিলাক কেম্প ৰেডি তো বৰ্তমান প্ৰায় 4:30 মান হৈ আছে কাৰণ যেহেতু গৰমৰ দিন তো সেই হিচাপে সূৰ্যটো প্ৰায় বৰ্তমান ডুবা নাই তো গাইস চাওক ইফালে কেম্পিং টেণ্টটো আমাৰ ৰেডি আৰু গাইস ঘৰৰ পৰা লৈ আনিছিলো এইবিলাক লৈ আনিছো গাইস পিয়াজ আছে আলু আছে ভল আছে তিয়হ আছে তাৰপিছত আৰু গাইস মেইন বস্তু এইটো এইখিনি হল কেৰাচিন আৰু এইফালে নিমখ এইখিনি হল নিমখ তো গাইস ইয়াৰ আৰু এইখিনি হল চাপাত তো গাইস বৰ্তমান আমি আছো 7জন মানুহ টোটেল কিন্তু গাইস বাকি কিছু যাব আগতে আছে মোৰ জয়ন্ত ইয়াক গাইস ৰান্ধনি হিচাপে লৈ আনিছো ৰ'ব আৰু গাইস ইফালে আছে মোৰ লগত প্ৰাঞ্জিত ব্ৰ আছে তো গাইস বহুত দিনৰ পৰা দুটাই লগ লাগি কেনে তাত ধুনীয়া এটা জবৰদস্ত এটা জুই হেন তাৰমানে ব্লগ বনোৱাৰ চেষ্টা কৰিছিলো দুটাই মানে ফোনত তো এইটো কাৰণে দুটাই আজি লগ হলো কেনে লাগিছে ক বঢ়িয়া লাগিছে মানে সপোন এটা আছিল মানে কেম্পত এনেকে ৰাতি থাকা তো আজি সেই সপোন আমাৰ পূৰণ হ'বলৈ গৈ আছে তো গাইস চাব পাৰে এইখিনি তো গাইস এইখিনি জায়গা বৰ বেছি অচিনাকি জায়গা নহয় কাৰণ ইয়াত গৈ আগে পিছে বহুতটা ব্লগে বনাইছো কিন্তু আগে পিছে ব্লগ বনালেও আজি খতৰনাক ব্লগ হৈছে কাৰণ গাইস আজি নাইট কেম্পিং কৰিম আৰু লগতে চাব পাৰে গাইস ওচৰত এইবিলাক চাওক না গাইস এইবিলাক মৰি আছে এইবিলাক মৰি আছে আৰু এইবিলাক গাইস চাওক হে পুৰা মৰি আছে আৰু এইবিলাক আমাৰ কেম্পিং টেণ্টটো হ'ল সেই আগত চাওক গাইস জংঘলৰ মাজেদি চাওক দীঘল এইফালে প্ৰাঞ্জিত আছে তো ইফালে দি চাওক ভয়ংকৰ আৰু গাইস চাব পাৰে এইবিলাক পুৰা মৰা আছে আৰু ইফালে আহক ইফালে এইবিলাক হাতীৰ গু এইবিলাকক চাওক গাইস কি বম ডাঙৰ ডাঙৰ হাতীৰ গু আছে কিবা এটা আচৰিত গন্ধ তো গাইস যেহেতু আমি ইয়াত কেম্পিং কৰি থাকিম তো সেইটোৰ কাৰণে গাইস ঠাইখিনি আমি ভালকে পৰ্যবেক্ষণ কৰি লৈছো ক'ত কি আছে তো ভালকে চাই চিতি লৈছো কাৰণ গাইস নিজৰ সেফটিটো মেইন আমাৰ তো সেইটোৰ কাৰণে গাইস চাব পাৰে এইবিলাক হৈছে পুৰা হাতীৰ গু এইবিলাক ডাঙৰ ডাঙৰ হাতীৰ গু বাম আৰু গাইস চাব পাৰে এইবিলাক পুৰা অহা যোৱা কৰা ৰাস্তা কাৰণ গমেই পাই এইবিলাক খুই যোৱা আৰু গাইস চাওক এইটো চাওক গাইস এইটো হ'ল বম ডাঙৰ হাতীৰ খোজ তো গাইস এইটো হ'ল প্ৰায় হাতী অহা যোৱা কৰা ৰাস্তা আগত কিছুমান ল'ৰা ইয়াত গা ধুই আছে কিন্তু গাইস লাহে লাহে সন্ধিয়াৰ খবৰ হ'ল তো ইয়াৰ পৰা লাহেকে সব মানুহবিলাকে ঘৰে ঘৰে যাব কিন্তু গাইস আমি ইয়াত আজি নাইট কেম্প কৰি থাকিম তো গাইস চাব পাৰে এইবিলাকৰ হৈছে হাতীৰ গু
তো গাইজ কিমান হাতীৰ গু দেখো আমাৰ গাইজ অজস্ৰ অসংখ্য হাতীৰ গুহেদি ভৰি আছে কাৰণ গাইজ আমি আছোৱে তেনেকুৱা খাতাৰনাক ঠাইত তো এইবিলাক চাব পাৰে গাইজ এইবিলাক পুৰা অহা যোৱা কৰা ৰাস্তা এইবিলাক কাৰণ গাইজ জংঘলখিনি দেখিয়ে গম পায় ইয়াত যে কিবা যে আহে আৰু এইবিলাকৰ গোটেই যিমান দেখে সিফালে যিমান দেখে গাইজ চব গোটেইখিনি ঠাইত কেৱল হাতীৰ গুহেৰে ভৰি আছে আৰু এইবিলাকো চাব পাৰে এইবিলাকো হাতীৰ গু তো বৰ্তমান আমি গাইজ সোমাই আছো ইফালে ঘন অৰণ্য মানে ঘন জংঘলৰ মাজত তো গাইজ এইবিলাকো চাওক পুৰা কাৰণ গাইজ এইবিলাক হ'ল হাতী খাই আগত কেম্পিং কৰি থকাত মই যে হাতী যে খেদিল মানে খেদা নাই আমি ভয়তে পলাইছিলো আচলতে সেইটো ব্লগত এইখিনি এইবিলাক হাতী প্ৰায় খাই আছিল তো এইখিনি প্ৰায় আমি বৰ্তমান হাতী অহা যোৱা কৰা বাবা অহা যোৱা কৰা প্ৰায় মেইন ৰাস্তাৰে আমি যাই আছো আৰু গাইজ দেখুৱাই আছো ৰ'বক আমাৰ মেইন কেম্পটো ক'ত আছে তো আহক মেইন ডাঙৰ হাতীৰ লাদা চাওক এইবিলাক চাওক মই মিছা কোৱা নাই গাইজ চাওক কিমান খাতাৰনাক ঠাইত বৰ্তমান কেম্পিং কৰি আছো তো গাইজ এইবিলাক চাওক পুৰা হাতীৰ পুৰা খোজ হাতীৰ খোজ তো এইটো এইখিনি ঠাই কেম্পিং তো গোটেইখিনি বস্তু ইয়াত সোমাই থৈছো গোটেইবিলাক আছে এইবিলাক লাইটাৰ গোটেইবিলাক ইয়াত সোমাই থৈছো আৰু এই বৰ্তমান ফিল্ম চাই আছে আৰু গাইজ চাব পাৰে ইফালে হ'ল এইখিনি হ'ল পুৰা গোটেইখিনি হ'ল এইখিনি নদী তো গাইজ চাব পাৰে এইবিলাক বহুত ডাঙৰ নদী হয় তো সিফালে গাইছে সেই পাহাৰখন দেখা পাইছে সিফালে হ'ল অলপ দূৰ গ'লে সিফালে ভূটান পায় এইবিলাক হ'ল ভাহি অহা মানে এইখন নদী ইফালে বৰগুত বহুত বাৰিষা হ'লে বহুত পানী আহে তো সেইটোৰ কাৰণে গাইছ এইবিলাক চাওক পুৰা জমা হৈ আছে আৰু গাইছ এইখিনি অঞ্চলৰ মানুহবিলাকৰ কাৰণে প্ৰায় টেনশ্যন নাই কাৰণ খৰিবিলাক ওচৰতে আছে তো ইয়াৰ পৰা এনেকৈ খৰিবিলাক লৈ যায় হয় গাইছ এইফালে আহকচোন এইবিলাক কি তো ইয়াত গাইজ বোধহয় গাইজ যিহেতু পাহাৰীয়া অঞ্চল এইটো ইয়াৰ কাৰণে গাইজ গাহৰি চাহৰি অহাটো বৰ বেছি ডাঙৰ কথা নহয় ইয়াত কাৰণ বহুত ডাঙৰ পাহাৰ হয় গমেই পায় তো সেইটোৰ কাৰণে গাইজ বোধহয় গাহৰি তাহৰি আহিছিল নেকি না বোধহয় প্ৰথমতে ভাবিছিলোঁ কি এইটো মাছ মৰা ঠাই নেকি কিন্তু মাছ মৰাৰ কাৰণে এতিয়া কোনো সুবিধা নাই ইয়াতো আছে হাতীৰ গু তো গাইজ হাতীৰ গু কিমান দেখুৱাম এটা শুনকচোন গাইজ কিবা এটা পকা কান্দি আছে তো ইয়ে ভাল লাগে পাহাৰীয়া ঠাইত আহি কেনে ইয়ে ভাল লাগে মানে কি হ'ল গাইজ পাহাৰীয়া ঠাইত অহাৰ আচল মজাটো হ'ল এই যিটো নেচাৰৰ যিটো প্ৰাকৃতিক যিটো চাউণ্ড সেইটোৰ কাৰণে তো গাইজ চাব পাৰে ইফালে শুনিব পাৰে মানে শুনক কিবা এটা ফৰিং কান্দি আছে তো সেইটো ধুনীয়া লাগি আছে যিটো নেচাৰেল চাউণ্ড তো সেইটো কাৰণে ভাল লাগি আছে ঠাইখিনি বহুত নিস্তব্ধতা গাইজ তো গাইজ ঠাইখিনিত বহুত ভাল লাগি আছে বহুত নিস্তব্ধতা আৰু যদি আৰু ৰাতি হ'লে আৰু বেছি নিস্তব্ধতা আহি পৰিব ইয়াত তো বৰ্তমান পক্ষী কান্দি আছে চৰাই চিৰিকটি কান্দি আছে ৰাতি হ'লে এইবিলাক গোটেইবিলাকে শুই থাকিব তো সেইটো কাৰণে আৰু বেছি নিস্তব্ধতা ভৰি পৰিব ভাবি তো চাব পাৰে গাইজ এইবিলাকতে সৰু কাটা আছে সেইটোৰ কাৰণে বহুত বেছি খাতাৰনাক হয় আৰু চাওক গাইজ এইবিলাক বহুত ঘন জংঘল আৰু গাইজ চাওক এইটো হ'ল চাওক এইবিলাক চাওক ঘন জংঘল ইফালে আৰু চাওক এইবিলাক প্ৰকাণ্ড ডাঙৰ গছ আছে আৰু ওপৰত বহুত চৰাই চিৰিকটিৰ ভৰি আছে আৰু গাইজ মানে দেহাটো বহুত অসুস্থ আজি গাইজ কাৰণ তেতিয়া অলপ আগতে গমাই পাইছে মই কৰোণাৰ ভেকচিন লৈ আহিছোঁ তো সেইটোৰ কাৰণে আজি কিছু ভাগৰ লাগিছে আৰু গাইজ এইখন ৰাইড ইয়াত যিটো লোৱা হৈছিলতো তো সেইটো কাৰণে গাইজ বহুত বেছি বিষাই আছে এইখন হাতত বহুত বেছি পেইন হৈ আছে তো গাইজ চাব পাৰে এইফালে বহুত বেছি কাঁইটেৰে ভৰি আছে এইফালে গোটেইবিলাক হ'ল বহুত ঘন জংঘল আৰু লগতে বহুত সৰু কিবা এটা কাঁইট আছে তো সেইটোৰ কাৰণে গাইজ এইবিলাক চাওক তেজ ওলাই গৈছে এইখন হাতত বহুত বেছি পেইন হৈ আছে সেইটো কাৰণে কেমেৰা এইখন হাতেৰে ধৰিব পৰা নাই মই এইটো বহুত বেছি কষ্ট পাইছোঁ তথাপিতো গাইজ ব্লগটো বনাই আছোঁ আপোনালোকৰ কাৰণে কেৱল আপোনালোকৰ কাৰণে তো সেইটো কাৰণে গাইজ মৰম বহুত বেছি দিয়ক যাতে আৰু বহুত বেছি আগুৱাই যাব পাৰোঁ তো গাইজ আৰু চাব পাৰে কেম্পিং টেণ্টটো হ'ল বহুত বেছি সৰু সেইটোৰ কাৰণে গাইজ আমি মানুহ হ'লো 4জন কাৰণ গাইজ 2জন মানুহ হ'লে থাকিব পাৰিলোঁ ইয়াত কোনো প্ৰব্লেম নাছিল কিন্তু গাইজ যিহেতু গমেই পালে কিমান খাতাৰনাক ঠাইত হয় তো ঠাইখিনি অনুমান কৰিব পাৰিছে কিজানি কিমান মই দেখুৱালোৱে কিমান খাতাৰনাক ঠাই হয় তো সেইটোৰ কাৰণে গাইজ এই দুখন হ'ল পাতি আছে
তো ইয়াত জুইটো ধৰিম অলপ পিছত জুই ধৰাৰ কাৰণটো হ'ল গাইছ পাহাৰীয়া যাতে কোনো জীৱ জন্তু যাতে নাহে না গেপান যাতে সেইটো কাৰণে ইয়াত অলপ পিছত জুই ধৰিম আৰু এইবিলাক ল'ম আৰু গাইছ ব্ৰেইনটো বহুত বেছি পাতল হৈ গৈছে মোৰ এইটো কাৰণে সেইখন আনিব পাহৰিলোঁ দা খান তো গাইছ কটাৰীখন আনিব পাহৰিলোঁ খোলা আকাশৰ তলত জংঘলৰ মাজত খোৱাৰ মজাই বেলেগ গাইছ এই চচপেনটো লৈ কিনে অলপ আগুৱাই যাই কিনে পানী আনাৰ কাৰণে গৈ আছিলোঁ কিন্তু গাইছ ইফালে চাওঁ আমি যিটো কেইদিনমান আগতে যিটো ব্লগ বনাইছিলোঁ গাইছ সেই ব্লগটোত দেখা পাইছিলোঁ না হাতী ওচৰত অহা তো গাইছ চাব পাৰে সিফালে মোৰ মোবাইলৰ কেমেৰাটো গাইছ ঢুকি নাপাব সেইটো কাৰণে গাইছ আগত বহুত এটা জাকি আহি আছে গাইছ সেইটো কাৰণে অলপমান দূৰত আছে আমাৰ পৰা প্ৰায় কিমান দূৰত আছে আমাৰ পৰা 300-400 প্ৰায় 300-400 মিটাৰমান দূৰত আছে গাইছ ইফালে আগত চাব পাৰে সি আগত তো এইখিনি আমি লুকুৱাই প্ৰায় হাতীৰকেইটাৰ ওচৰত যাব চেষ্টা কৰিম কিন্তু গাইছ বহুত ৰিস্ক লৈ আছোঁ ভিডিঅ'টো বনোৱাৰ নামত তো সেইটো কাৰণে গাইছ চাব পাৰে এইফালে নদী গ'লে আগত বাবা আছে সেইফালে পাল তো সেইটোৰ কাৰণে গাইছ চাব সেইটো চাইডে বহুত বেছি জংঘল চেফটিটো বহুত বেছি আমাৰ কাৰণে লোৱাটো প্ৰয়োজন নিজৰ চেফটিটো আমি নিজে ল'ব লাগিব কাৰণ গাইছ চাব পাৰে কিমান বেছি খাতাৰনাক ঠাইত সেইটো ক'বৰ বেছি দৰকাৰেই নাই তো সেইটো কাৰণে গাইছ কিবা যদি অঘটন যদি ঘটি যায় সেইটোৰ কাৰণে তো গাইছ মই পানী নিবৰ কাৰণে আছিলোঁ কিন্তু গাইছ পানী নিবৰ আহোঁতে ইফালে যিহেতু খোলা ঠাই তো খোলা ঠাই সেইটোৰ কাৰণে গাইছ আগত কলা 2-3টা সেইকেইটা হাতী হ'ব কাৰণ গাইছ বহুত বেছি ওখ তো ইমান পৃথিৱীৰ চবতকৈ ডাঙৰ যিহেতু প্ৰাণী স্থলস্তৰ হাতীয়ে হ'ব কাৰণ পাবা যাতে অঘটন নঘটে প্ৰায় ওচৰৰ পৰা যদি দেখুৱাব পাৰোঁ তেতিয়াহ'লে বহুত বেছি আনন্দিত হ'ম মই নিজে অলপমান আগত দূৰত আছিল তো প্ৰায় আমি ভিডিঅ' কৰি আহোঁতে ক'তবা লুকালো গমেই নাপালোঁ তো গাইছ চাব পাৰে এইফালে বহুত বেছি ঘন জংঘল ক'তবা লুকাই থাকিল নেকি বোধহয় তো আৰু বহুত দূৰ আহিলোঁ আমি কেম্পৰ পৰা তো গাইছ সেৱা এটা কৰি লৈছোঁ যাতে মানে দেখা পালে বহুত বেছি ভাল লাগিল হয় কাৰণ গাইছ হাতী যি মানুহ দেখা নাপায় বহুত বেছি ভাগ্যৱান মানুহে দেখা পায় 50% ভাগ্যৱান আমি কাৰণ দূৰৰ পৰা দেখা পাইছিলোঁ কিন্তু ওচৰত আহি চাবৰ চেষ্টা কৰোঁতে ক'তবা লুকাই থাকিল নেকি তো গাইছ কেম্পৰ পৰা প্ৰায় আহি বহুত দূৰে আহি পালোঁ কিন্তু গাইছ কিবা এটা যি দেখা পাইছোঁ কিন্তু সেইটো মোৰ কিবা এটা চকুৰ মোৰ ভ্ৰম হ'ব পাৰে কিন্তু গাইছ দূৰত কিবা এটা কলা 2-3টা প্ৰায় দেখা পাইছোঁ আৰু বেছি ৰিস্ক নলওঁ কাৰণ গাইছ আমি বহুত দূৰত আছিলোঁ কেইদিনমান আগতে যে কেম্পিং যে কৰিছিলোঁ বহুত দূৰত আছিলোঁ এই সিফালে কোণাত গাইছ বগৰী গছ কেইডালমান আছে তো গাইছ তাতে আছিলোঁ আমি কেম্পিং কৰি তো গাইছ চাব পাৰে কিমান বেছি দূৰ আৰু সিফালে বহুত বেছি ঘন জংঘল সেইটো কাৰণে ক'ৰবাত লুকাই থাকিলে জানে গাইছ চাব পাৰে আগত কিবা এটা কৰি আছে পানীত তো ইফালে লোকেল ল'ৰা কি কৰি আছা গাড়ী আছে নেকি এবাৰ পানীখিনি নিব পাৰি নাই পানীটো চাফাই গৈছে ন তো ইয়াতে খোদ নেকি ইয়াতে খোদ নেকি তো গাইছ ভাইটি হয় মোতকৈ বয়সৰ বহুত সৰু হ'ব তো ইয়াতে খৰবলৈ ইয়াৰ তো সেইটো কাৰণে পানী নিয়াৰ কাৰণে আহিছিলোঁ তো গাইছ কেইদিনমান আগতে এটা ভিডিঅ' চাইছিলোঁ মই কিবা এটা চেনেলত হ'ল সেইটো চেনেলত যিটো বিৰাট কোহলি যিটো বহুত বেছি দামী পানী তো সেই পানীটো আৰু নানৰ পানীটো প্ৰায় একে তো সেই হিচাপত আমাৰ পানী বহুত বেছি পিয়ৰ সেই বিৰাট কোহলি সেই শচীন তেণ্ডুলকাৰে খোৱা পানী হ'ব পাৰে তাতকৈ বেছি পিয়ৰ পানী বৰ্তমান আমি খাম আজি চাওঁ ইফালৰ পৰা ধুনীয়াকৈ পানী পূৰা চেকা খাই আহি আছে তো মাটিৰ তলৰ পৰা যিহেতু ওলাই অহা পানী ইয়াত কোনো ধৰণৰ বেয়া বস্তু নাই আইৰণ একো বস্তু নাই আৰু গাইছ কোনো চেকাৰ প্ৰয়োজনেই নাই কাৰণ এইবিলাক শিল বালা দেখিয়ে পাই আছে তো শিল বালাৰ পৰা পূৰা চেকা খাই পানীবিলাক আহি আছে পানী পূৰা মাটিৰ তলৰ পৰা তো সেইটো কাৰণে ইয়াত ভৰাই লওঁ অলপ পানী দিছোঁ তো গাইছ চাব পাৰে এইখন ধুনীয়াকৈ দাদাই গা ধুব আহি আছে आदा जों इयाव हरथानो नागिरदों ओमफ्राय इयाव हरथाबाथाय माबा मोनसे प्रब्लेम जागोन नामा प्रब्लेमाथ' बेनोसै मैदेर गान्दा फैयो आरो मोनसे তো গাইছ শুনিলা मैदेर गान्दा फैयो तारमाने गाइस मैदेर माने হৈছে ডাঙৰ প্ৰাণীটো মই যে অলপতে দেখাব চেষ্টা কৰিলোঁ হাতী তাৰ दै লোंनो फैयोना दा তাৰমানে গাইছ কৈ আছে ইয়াত ডাইৰেক্ট পানী খাব আহি বুলি কৈ আছে আৰু ইফালে বাঘো আহি বুলি কৈ আছে মোচো ফैयो नामा मोसौ मिथुना
তো গাইছ শুনিল ন দাদাৰ কথাখিনি শুনিল নহয় দাদাৰ কথাখিনি মই ট্ৰেন্সলেট কৰি কৈ আছোঁ তাৰমানে দাদাই কৈছে কি ইয়াত পাহাৰীয়া এই যিটো পাহাৰীয়া হাতী আৰু লগতে পাহাৰীয়া বাঘ আৰু লগতে এই যে ওখ মহ মানে পাহাৰীয়া গৰু ইয়াত আহে বুলি কৈ আছে দাদাই তো দাদাই কৈ আছে বহুত বেছি খাতাৰনাক হ'ব বুলি কৈ আছে তো যিয়ে নহওক গাইছ থকাৰ কাৰণে আমি চেষ্টা কৰিম দে বানা দা দে পানী পুৰা ফুলকৈ ভৰাই ললোঁ তো গাইছ মেগী কেই পেকেটমান আনিছিলোঁ ঘৰৰ পৰা তো মেগীখিনি ইয়াত বনাই খাম তো গাইছ চাব পাৰে এই গোটেই মেগীবিলাক ইয়াতে মোৰ ষ্টাইলটো আৰু লগতে গাইছ মই যিহেতু ঠাইবিলাক পৰিষ্কাৰ কৰি ৰখাটো বিচাৰোঁ তো সেইটোৰ কাৰণে গাইছ চাব পাৰে মেগীৰ গোটেইবিলাক পেকেট এখন প্লাষ্টিকত ভৰাই লৈছোঁ আৰু জয়ন্ত ইফালে জুই কৰা ধৰিছে আৰু ইফালে আমাৰ প্ৰাণজিত ভাই বৰ্তমান ব্লগ বনাত ৰেডি হৈ আছে তো গাইছ যিহেতু মই আজি কেম্পিং কৰি থকা নাই আৰু অলপ পিছত লয়েলকে যাব লগত আছে মোৰ প্ৰাণজিত আৰু ইফালে হ'ল জয়ন্ত আমি 3জন থাকিম মানে আমি টোটেল ইয়াত মানুহ থাকিম 4জন তো আজি টিম ৱৰ্ক কৰি আছোঁ বৰ্তমান চাব পাৰে টিম ৱৰ্ক কৰি আছোঁ তো গাইছ চাব পাৰে এইফালে একো চামুচৰ একো জোগাৰ টকাৰ নাই ঘৰৰ পৰা লৈ অনা নাই সেইটোৰ কাৰণে এইবিলাক আৰু জুই কৰা নমি গৈছে তো সেইটো কাৰণে আজি গাইছ ইয়াত ভাতখিনি বনাই খাম অলপ পিছত দেখা পাই থাকিব তো গাইছ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব গাইছ কোনটো সময়ত কি বস্তু ইয়াত আহি উপস্থিত হ'ব পাৰে সেইটো কোনো গেৰেণ্টি দিব নোৱাৰি তো গাইছ মানুহজনে কৈছিলে অলপ আগতে ইয়াত বহুত বেছি খাতাৰনাক জীৱ জন্তু আহে হাতী গড় বাঘ তো সেয়া আৰু চিটুৱেশ্যন ডেঞ্জাৰাছ কিন্তু গাইছ বহুত বেছি এনজয় কৰি আছোঁ তো গাইছ মজা লাগি আছে কাৰণ চৰাই চিৰিকটিৰ ইয়াত মাত শুনি আছোঁ মানে এটা নেচাৰেল চাউণ্ডৰ মাজত বৰ্তমান আমি ইয়াত গোটেইকেইজনে আছোঁ তো সেইটো কাৰণে গাইছ বহুত বেছি মজা লাগি আছে আৰু গাইছ চাওক বৰ্তমান চৰাই চিৰিকটিৰ মাত শুনি আছোঁ যদি ইয়াত যিমানে মানে ৰাতি হৈ থাকিব সিমানে ইয়াত বহুত বেছি জীৱ জন্তুৰ মাত শুনিব পাব তো গাইছ ভিডিঅ'টো চাই থাকক আৰু নাকি জংঘলত যিমানে সন্ধিয়া হয় সিমানে গাইছ বেছি খাতাৰনাক সিমানে বেছি ভয়ানক হৈ যায় এইবিলাকে পুৰা ভেকচিনৰ কাৰণে হৈছে না গাইছ এইবিলাকৰ কাৰণে হৈছে গণাব আৰু এইখন হাতখন বহুত বেছি বিষাই আছে এই গাইছ যিয়ে নহওক ভিডিঅ' বনাই যাম আজি জ্বৰ উঠিলেও আজি যি নহওক কিয় গাইছ এই কিবা যদি হয় প্ৰাণজিত শুনটো আছে তাৰমানে গাইছ অলপ আগতে যিটো ভেকচিনটো লৈ আহিছোঁ তো সেইটো কাৰণে গাইছ আৰু ভেকচিন ল'লে কি জানা জ্বৰ উঠে তো গাইছ ভেকচিন ল'লে বহুতৰে মূৰৰ বিষ বহুতৰে মানে কিবা নহয় কিবা এটা চাইড ইফেক্ট হয়ে ভেকচিন কৰোণা ভেকচিনৰ কাৰণে তো সেইটো কাৰণে গাইছ ভয়ো লাগি আছে যদি কিবা যদি হৈ যায় প্ৰাণজিত আছে না কি প্ৰাণজিত আছো মই এতিয়া আছা ফাৰ্ষ্ট খাই লওঁ পাতত খোৱাৰ ব্যৱস্থা কৰি আছোঁ তো গাইছ যিহেতু পাত কেইখন অলপ আগতে জয়ন্ত আৰু প্ৰাণজিতে লৈ আনিছিল তো এইটো কাৰণে গাইছ এইখন যে পাত দেখা পাই আছে আচলতে গাইছ নজনাৰ কাৰণে এইটো ভুলটো হৈছে তো এই পাতৰ পৰা গাইছ মদ যে আছে ট্ৰেডিশ্যনেল বৰ্ডাৰ ৱাইন তো এই পাতৰ পৰা বনায় বহুত বেছি গৰম সেইটোৰ কাৰণে গাইছ বৰ্তমান চাওক ইফালে প্ৰায় বেলি ডুবু অৱস্থা তো গাইছ সেইটোৰ কাৰণে গা টা ধুই আহোঁ আজিৰ ভিডিঅ'টো কেনে লাগিল সেইটো মানে আজিৰ ভিডিঅ'টো মানে গাইছ মই দুটা এপিছড কৰিম কাৰণ গাইছ ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হ'ল কাৰণ গাইছ ঠাইখিনি দেখুৱাটো বহুত বেছি প্ৰয়োজন কাৰণ কিমান বেছি খাতাৰনাক ঠাইত আছোঁ তো গাইছ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল তো সেইটোৰ কাৰণে গাইছ ছেকেণ্ড এপিছড কৰিম বুলি ভাবিছোঁ তো চেনেলটো যদি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে গাইছ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লৈ আনিম ধুনীয়া ভিডিঅ' আৰু ৰাতিৰ ব্লগ মানে আজি ৰাতি ইয়াত যিহেতু নাইট কেম্পিং কৰিম তো সেইটো ভিডিঅ'টো চোৱাৰ কাৰণে যদি ইচ্ছুক হৈ আছে তেতিয়াহ'লে কমেণ্ট মাৰি জনাওক লগ পাম নেক্সট এটা পিছত গাইছ বহুত বেছি ঠাণ্ডা লাগিলে গাটো ধুই কিনে কাৰণ বহুত ভুমুকৰ পানী জনো হ'লে হ'ল তো গাইছ লগ পাম ছেকেণ্ড এপিছড